প্ৰথমে স্বাগতম জনাইছোঁ আপোনাক আমাৰ ইউটিউব চেনেল quicktek.g লৈ। আপুনি যদি আধাৰ কাৰ্ডৰ বাবে ৰিসেন্টলি এনৰোলমেণ্ট কৰিছে আৰু যদি আপোনাৰ আধাৰ কনফাৰ্মেশ্যনৰ মেছেজ আহি গৈছে তেন্তে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন আপোনাৰ মোবাইলৰ যোগেদি ডাউনলোড কৰি ল'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত আধাৰ কাৰ্ড ডাউনলোড কৰাৰ কমপ্লিট প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে আৰু সেই অনুসৰি আপুনি আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈ চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলটো লেণ্ডস্কেপ মোডত কৰি ল'ব আৰু ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি ডেস্কটপ সাইট অন কৰিব আৰু এতিয়া সাৰ্চ বক্সত টাইপ কৰক www.uidai.gov.in আৰু এণ্টাৰ কৰক। এইদৰে ইউনিক আইডেণ্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটৰ হোম পেজ ডিছপ্লে হ'ব। পেজটো তললৈ স্ক্ৰল কৰি আহিলে ডাউনলোড আধাৰ অপশ্যনটো দেখি পাব আৰু এই অপশ্যনটোত ক্লিক কৰিব। এইদৰে আন এটা পেজৰ ইণ্টাৰফেচ ডিছপ্লে হ'ব। ইয়াত প্ৰথমে দেখি পাব এণ্টাৰ ইয়ৰ পাৰ্চনেল ডিটেইলছ। গতিকে ফাৰ্ডাৰ প্ৰচিড কৰাৰ আগত আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি আধাৰ এনৰোলমেণ্ট কৰাৰ সময়ত আধাৰ এনৰোলমেণ্ট চেণ্টাৰৰ পৰা আপোনাক এনেকুৱা এখন একনলেজমেণ্ট ৰিচিট দিয়া হৈছিল। গতিকে এতিয়া এই ৰিচিটখন আপুনি উলিয়াই লওক। প্ৰথমে এনৰোলমেণ্ট আইডি অপশ্যনটো বাই ডিফল্ট সিলেক্টেড থাকিব। নেক্সট সিলেক্ট ইয়ৰ প্ৰেফাৰেন্সত ৰেগুলাৰ আধাৰ অপশ্যনটো টিক কৰিব। নেক্সট এনৰোলমেণ্ট আইডিৰ এই প্ৰথম বক্সটোত আপোনাৰ একনলেজমেণ্ট ৰিচিটৰ লেফ্ট টপত এনেদৰে থকা 14 ডিজিট নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ফৰ এক্সাম্পল মই মোৰ একনলেজমেণ্ট ৰিচিটৰ এনৰোলমেণ্ট আইডি এনেদৰে এণ্টাৰ কৰিম। এতিয়া ছেকেণ্ড বক্সত একনলেজমেণ্ট ৰিচিটৰ ৰাইট টপত এনেদৰে থকা ডেট আৰু টাইম একজেক্টলি ইয়াত এণ্টাৰ কৰি দিব। এণ্ড একৰ্ডিংলি মই এণ্টাৰ কৰি লৈছোঁ। নেক্সট এই বক্সটোত ফুল নেম আৰু ইয়াত পিনক'ড এণ্টাৰ কৰিব লাগিব আৰু এই ছিকিউৰিটি কোড কেইটা এই বক্সত এণ্টাৰ কৰি ৰিকুৱেষ্ট OTP অপশ্যনটোত ক্লিক কৰিব। এতিয়া পপ আপ উইণ্ডোৰ আই এগ্ৰি অপশ্যনটো ক্লিক কৰি এই পপ আপ উইণ্ডোৰ OTPৰ বাবে এইদৰে কনফাৰ্মেশ্যন দিব। অলপ সময় অপেক্ষা কৰিব আৰু আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত এনেদৰে OTP আহি যাব। এতিয়া এই OTP কোড কেইটা এই এণ্টাৰ OTP বক্সত এণ্টাৰ কৰি ডাউনলোড আধাৰ অপশ্যনটো ক্লিক কৰিব। এই কমপ্লিট প্ৰচেছটো কৰাৰ পিছত এনেদৰে আপোনাৰ আধাৰ কাৰ্ড PDF ফাইলত ডাউনলোড হৈ যাব। কিন্তু PDF ফাইলটো পাছৱৰ্ড প্ৰটেক্টেড থাকিব। এতিয়া আপুনি আপোনাৰ ফাৰ্ষ্ট নেমৰ প্ৰথম 4টা কেপিটেল লেটাৰ আৰু জন্মৰ চনটো একেলগত স্পেচ নিদিয়াকৈ পাছৱৰ্ডৰ ঠাইত এণ্টাৰ কৰিব লাগিব। ফৰ এক্সাম্পল যদি আপোনাৰ ফাৰ্ষ্ট নেম কমল আৰু জন্মৰ চন 1989 হয় তেন্তে আপোনাৰ পাছৱৰ্ড হ'ব KAMA1989। একৰ্ডিংলি মই মোৰ পাছৱৰ্ড এণ্টাৰ কৰি লৈছোঁ আৰু ফাইনেলি এইদৰে আপোনাৰ আধাৰ কাৰ্ডখন ওপেন হৈ যাব আৰু আপুনি প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেন্তে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব।